তই এখন কি ধুতি পিন্ধিবি? ধুতি পিন্ধিবলৈ আহিছ? এইফালে পিন্ধাই দিওঁ তোক। ক'লৈ যাবি তই? নামঘৰলৈ। নামঘৰলৈ যাবি? গাইছ আমি এতিয়া নামঘৰলৈ গৈ আছোঁ। মোৰ জোখৰ ছোৱালী আহিব এতিয়া। কি কৰে? নামঘৰত মই ভগৱানৰ নাম গাব নাযাওঁ, প্ৰসাদৰ ভাতহে খাবলৈ। আপোনালোকক মোৰ নিচিনা ভাত খাবলৈ যায়নে? কি কৰে? পংকজ মেনকা তোমাৰ কি অকল ভাত বনোৱা খোৱা কামে? অ সঁচাকে তোমাৰ অকল ভাত বনোৱা খোৱা এতিয়া গাইছ তোমালোকে ভাতটো মাৰিলে ৰাতিপুৱাই ৰাতিপুৱাই মানে গাইছ যোৱাকালি ভাগৱত পাঠত পাঠ কৰিছোঁ যে গোটেই ৰাতিটো নামঘৰত থাকিলোঁ, সেইটো কাৰণে দেৰি হ'ল। তো এতিয়া ধুনীয়াকৈ ভাত চাত খাওঁ, তাৰপিছত নামঘৰত যাওঁ। তোমালোকে ওলোৱাগৈ। এইফালে ভাত, এইফালে চব্জি, এইকেইটা ভাত লৈ যোৱা, তুমি খোৱাগৈ। আহিছ না তুমি ক'লে যোৱা? নামলে ওলাই ৰেডি যোৱা না, ওলাই যোৱা। মই ভাত খাওঁ, তুমি ওলোৱাগৈ জল্দি যোৱা। ওলাই লোৱাগৈ গাইছা। এতিয়া মানে নামঘৰত যাম। যোৱাকালিৰ পৰা আমাৰ নামঘৰত ভাগৱত পাঠ চলি আছে। চ' আজি সেই হ'ব, নাম আছে। আৰু যোৱাকালি গোটেই ৰাতিটো থাকিলোঁ, ভাগৱত পাঠ কৰিলোঁ। মাজে মাজে অকণমান ক্লিপ আপোনালোকক দেখাইও দিম বাৰু। আৰু নিহাহঁতকো জল্দি জল্দি ওলাব ক'ব লাগিব। তাহাঁতো যাব, তাৰপিছত মাহীৰ ছোৱালী যাব, সকলো যাব। গোটেইখিনি আপোনালোকক দেখাম। গোটেই ভাল পাব চাই আপোনাৰ ব্লগটো আপোনালোকে শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব দেই। আৰু জমনি হ'ব মাজে মাজে। অ'কে গাইছা, মই ধুনীয়াকৈ ওলাই কৰি ল'লোঁ পূৰা ধুতি চুতি পিন্ধি। পাঞ্জাৱীটো পিন্ধা নহ'ল মানে, যি গৰম লাগে। বাৰু একো নাই। এইফালে নিহাক মাইন চাদৰ মেখেলা পিন্ধি আছে, আপোনালোকক দেখাই আছোঁ। য়েছ মমি, তুমি ক'ত যোৱা? নামঘৰলৈ। অঁ হা, মই এতিয়া তোমাক মেকআপ কৰি দিম। কোনটো খান্দিবা তুমি? ৰ'বা, তোমাক মই খান্দি দিম এতিয়া। ময়ো খান্দি দিম এতিয়া। ধুনীয়া লাগছে দে। পুৰণিখন ধুনীয়াকৈ তুমি লৈ লোৱা। ধুনীয়াকৈ লোৱা। ধুনীয়া লাগছে দে, একে ওপৰপে তললৈ। এতিয়া তুমি লিপষ্টিক লগাই লোৱা আৰু চকুত অলপমান চৌ চাই লগাই লোৱা। হে দেখা না ভিতৰত ইমান ক'লা ক'লা লাগিছে। মানুহজনী ক'লা নাই, ক'লা এজনী চাই লৈ এতিয়া বগা বিচাৰি থাকিলে মানে ক'লাজনী বিয়া পাতিয়ে কৈ এতিয়া বগা বিচাৰি থাকিলে হ'ব। কি ক'লা তুমি মেনকা? গাইছে জাষ্ট 1 মিনিট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মজা পাব চাই। এইখিনিতে আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ 1xbet এপটোৰ লগত, যি আটাইতকৈ বিশ্বাসযোগ্য বুক মেকাৰ হয়। PSG আৰু চিৰিয়া এই এপটোৰ স্পনচাৰ। এই এপটোত আপোনালোকে সকলো লাইভ মেটছৰ ফলাফল চাব পাৰিব, লগতে সকলো মেটছৰ লাইভো চাব পাৰিব। লগতে ইয়াত আপুনি বাজিও মাৰিব পাৰিব, কোনটো দল জয়ী হ'ব, কোনটো দলে বেছি ৰান কৰিব বা কোনটো দলে সৰ্বাধিক স্ক'ৰ পাব। শীঘ্ৰেই শেষ হ'বলৈ গৈ আছে IPL, গতিকে পলম কিয়? খৰখেদা কৰক আৰু নিজৰ দলটোক সমৰ্থন কৰি ডাঙৰ টকা জিকক। আৰু BMW, iPhone, লেপটপ আদি ডাঙৰ ডাঙৰ নগদ পুৰস্কাৰ জিকাৰো সুযোগ আছে ইয়াৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ খেল আছে। আপোনালোকে যি মন যায় তাকে খেলিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ সময়ত মোৰ প্ৰম' কোড NIHA7 ইউজ কৰিব। তেতিয়া আপোনালোকে ফাৰ্ষ্ট ডিপজিটত 66,000 টকা পৰ্যন্ত পাব পাৰে। আৰু আপোনালোকে জিকা টকাখিনি পেটিএম বা বিকাশ নগদ আদি বেংকৰ জৰিয়তে ধুনীয়াকৈ উইথড্ৰ কৰি লৈ ল'ব পাৰিব। কোনো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই। বহু দিনৰ পৰা মই ব্যৱহাৰ কৰি আহিছোঁ, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে পলম কিয়? কমেণ্ট বক্সৰ ফাৰ্ষ্ট কমেণ্টতে লিংকটো পিন কৰা আছে, আপোনালোকে গৈ ৰেজিষ্টাৰ কৰক। আৰু ৰেজিষ্টাৰ কৰাৰ সময়ত মোৰ প্ৰম' কোড NIHA7 ইউজ কৰিব। তেতিয়া ফাৰ্ষ্ট ডিপজিটত আপোনালোকে 66,000 টকা পৰ্যন্ত বোনাছ পাব পাৰে। নহ'লে গুগলতো চাৰ্চ কৰিব পাৰে 1xbet, তাত চাৰ্চ কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ধুনীয়াকৈ প্ৰম' কোড ইউজ কৰিব। তেতিয়া আপোনালোকে বোনাছ পাব আৰু খেলি পেলাই বহুত টকা ইনকাম কৰিব পাৰিব। যাওক তুমি এইখনে উঠখন ভাঙিয়ে পেলো বেছি গৈ দে খুৱাই চাওঁ খুৱাই কৰি দিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমি ভালে আছোঁ। এতিয়া মই ক'লৈ যায়? এতিয়া নামঘৰলৈ আজি বছৰেকীয়া সেয়া। তাকে মমি মামী মই দুটো পিছত গৈ থাকিব। বাইক লৈ গ'লেই আমি এতিয়া ওলাই কৰি হৈ গ'ল আৰু মায়ে পিন্ধিছে, ময়ে পিন্ধিলোঁ, মায়ে পিন্ধাই কৰি দিলে আৰু আমি এতিয়া যাওঁ আৰু। তাকে নামঘৰৰ ভিতৰত সকামখিনি দেখুৱাই দিম। মুখে কথা ক'বতো অকণমানকৈ দেখুৱাম আৰু ব'লক এতিয়া। আৰু মানে মোক আজি কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰিব। এয়া মানে আমি ওলাই কৰি আহিলোঁ আৰু এতিয়া মানে মাথো চাথো এইজনী আৰু মমি
আমাৰ মায়ে ৰচকি গ'ল গামোচাখন লৈ ল'লে আমি আহি আছোঁ এতিয়া আগত মানে চুনুহঁত আছে লগ চগ ধৰি যাম আৰু একেলগে নহয় একেলগে যাম আকৌ দুদুৱে মামীয়ে আগত ফনকৈ গৈ আছে দুদুৱে মামীয়ে আগত ফনকৈ গৈ আছে আমালৈ নৰখিলে আহি আছো আহি থাকে কি হ'ব তই আজি প্ৰথম আহিছে যে সেইটো কাৰণে মানে দেখা নাই আৰু নামঘৰটো আহি আছে যে দূৰো লাগিছে আমি এতিয়া সদায় নামঘৰ সেৱা সকাম হ'লে আহি থাকোঁ যে মানে ইমান হেৰি নহয় আৰু তাকে এতিয়া ৰ'দটোকে মুনিবই নোৱাৰি মানুহ মুখ তাকে ক'লা ক'লা হৈ গৈছে ইয়াতো কেনেকুৱা লাগিছে কচোন এবাৰ নামঘৰ ঘৰটো ভাল লাগিছে অকণমান কিন্তু ৰ'দটো পৰা মানে অকল গোটেইজনী মানুহ মুনিব নোৱাৰে কি ক'ব আৰু আৰু বেছি নাই আৰু প্ৰথম আহিছে যে সেইটো কাৰণে দূৰ লাগিছে গাইজ এতিয়া আমি গৈ আছোঁ নামঘৰলৈ আৰু যি ৰ'দ ক'বই নালাগে আৰু এতিয়া মাথাত চলি নাই ন আৰু গম লাগিছে ক'লা টুপি পিন্ধোতে কি ক'ব ইয়াতে আছে তোমাৰ 3জনী মেনকা এইফালে 3জনী আৰু এইফালে আছে তোমাৰ পংকজ নামঘৰত বোলে সি ছোৱালী চাব যায় নামঘৰত বোলে ভগৱানৰ নাম ল'বলৈ নাযায় বোলে এইটো প্ৰসাদৰ বোলে ভাত খাবলৈ যায় বোলে পংকজ তুমি ফেকা ফেকিকৈ খোজকাঢ়িছে কিয় গাইছা আমি আহি পাই গ'লোঁ আমাৰ নামঘৰ এতিয়া নাম গাইছে আপোনালোকে দেখা পাইছে মানে শুনা পাইছে আৰু আহি পাই গ'লোঁ ফাইনেলি নামঘৰ গাইছে এইফালে ধুনীয়াকৈ খোৱাৰ কাৰ্যসূচী চলি আছে মানে এয়া হেৰি জলপান খাই আছে এইফালে দেখা পাইছে বাকী মানে আপোনালোকে খাই ভাল পায় নে জলপান মানে চিৰা দৈ এইবোৰ ভাল পায় নে মই কিন্তু একদম বেয়া পাওঁ মানে ভাল নালাগে মানে মোৰ এইবোৰ খাই অকণমান দিব প্ৰসাদ খাওঁ লাগি আছে ন হে এই নামঘৰ এই ভগৱানৰ নাম ল'বলৈ মানে প্ৰসাদ খাবলৈ ৰাতি আকৌ ভাত খাই পেলাই গুচি যায়গৈ নাথাকে নামঘৰ মানে অথনি শুই আছিলোঁ যে ফটো উঠি আহিছে ন প্ৰসাদ দিয়া গম পাওঁ হয় নহয় নেখাব বুলি কৈ থকা নাই আপোনাক নেখাব সৰু পোৱালিনো কি কাম কৰে সেৱা কাৰণে আপুনি প্ৰসাদ খাওঁ কৰিছে কিয় নেখাব এনেকৈ চিধাকৈ খান্দ ৰখি থাকচোন এই প্ৰসাদ চুৰ কৰি দিব মানুহে প্ৰসাদ চুৰ আমি এতিয়া নামঘৰৰ পৰা গৈ আছোঁ ঘৰত প্ৰসাদ খাই এইফালে কেতিয়াবা প্ৰসাদ ইনকাম কৰিছে বেগ ভৰালৈ গৈ আছে মানুহ বেছি হ'লে এইটোৱে লাভ হয় এতিয়া আমি সঁচাকৈ এক বেগ লৈ যোৱা নাই তাকে বজাৰ পৰা শাক পাচলি বজাৰ কৰি নিয়ে গোটেই প্ৰসাদে ভৰাই লৈ গৈছে তুমি একদম 4-5টা মান তুলিবা তেতিয়া 4-5খন মান পাবা প্ৰসাদৰ কাৰণে একদম লাইন পাতি বহাই ল'বা বোলে এইকেইটা মোৰ ফেমাছ একদম ইউটিউবত ফেমাছ যাব একদম বস্তালৈ যাব পংকজ ভাল লাগিছে পংকজ ভিডিঅ'